আজি আমি আক্ৰাসুৰ 4টা গোট ক্ষিতিশ বৰ্মন, বলৰাম বৰ্মন, দীপেন ৰায় আৰু অতুল বৰ্মন 4টা গোটৰ আক্ৰাসুৰ নেতৃত্বই আমি মিলিত হৈ এইবাৰ আমি ধেমাজি ডিষ্ট্ৰিক্টৰ চিমেণ্ট চাপৰিত আক্ৰাসুৰ 33তম প্ৰতিষ্ঠা দিৱস পাতিবলৈ ওলাইছোঁ। চিমেণ্ট চাপৰিৰ শিল্পী সংঘ যি বিহুতলী আমি ইয়াত 33তম প্ৰতিষ্ঠা দিৱস পালন কৰিব ওলাইছোঁ। এই প্ৰতিষ্ঠা দিৱসত এই আজি পবিত্ৰ দিনত আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলোৱে ঐক্যবদ্ধ হৈ আমাৰ এই অঞ্চলৰ ৰাইজ আজি উপবিষ্ট হৈছে। গতিকে আমি খুব এই আনন্দ দিন আজি আমাৰ এই সংগঠনৰ যি জন্মদিনক আমি উলহ মালহেৰে পালন কৰিবলৈ ওলাইছোঁ। ইয়াৰ লগে লগে আমি ক'ব বিচাৰিছোঁ যে এই কোচ ৰাজবংশী জনগোষ্ঠীৰ যি ন্যায্যতা, যি কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস প্ৰসিদ্ধ এটা জনগোষ্ঠী, এই জনগোষ্ঠীটোক আজি বিভিন্ন ধৰণে আজি ৰাজনৈতিক চক্ৰান্ত কৰি আজি এই জনগোষ্ঠীটোক থান বান কৰি ধ্বংস কৰাৰ কাৰণে যি চৰকাৰখনে পলিচি লৈছিল, আজি আমি সেই চৰকাৰক আমি ধিক্কাৰ দিব ওলাইছোঁ। কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি চৰকাৰ, আজিলৈকে তেওঁলোকে এই জনগোষ্ঠীটোৰ কোনো ধৰণৰ সমস্যা আজি সমাধান নকৰিলে। আমি ক'ব বিচাৰোঁ যে বিজেপি চৰকাৰে কৈছিলে সিদিনাখন আহি বঙাইগাঁৱত কৈছিলে, নৰেন্দ্ৰ মোদীজী আহি কৈছিলে যে যদি কেন্দ্ৰত বিজেপি চৰকাৰ আহে 6 মাহৰ ভিতৰত আমি জনজাতিকৰণ কৰি দিম। কি ক'ত আজি 6 মাহ বাদ দিয়ক, আজি তেখেতৰ কাৰ্যকাল শেষ হ'বৰ হ'ল, কিন্তু আজিলৈকে তেওঁলোকে এই জনজাতিকৰণৰ ব্যৱস্থাটোক লৈ কোনো ধৰণৰ চিন্তা চৰ্চা নকৰিলে। আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমি মডেলিটিৰ জৰিয়তে আজি এই কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ ব্যৱস্থাটো আমি কৰি আছোঁ, কিন্তু আজি ক'ত সেই মডেলিটি আজি ক'ত পৰি থাকিলে, মডেলিটিৰ আজি ব্যৱস্থা ক'ত থাকিলে, আজি তেওঁলোকৰ প্ৰতিবেদন ক'ত থাকিলে, আজিলৈকে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে। যে এটা জনগোষ্ঠীক তেওঁলোকে বাৰম্বাৰ হেতালি খেলিব, ভেক ভাওনা কৰিব। আজি ইলেকশ্যন আহিলে তেওঁলোকে মেনিফেষ্টো দিব, কোচ ৰাজবংশী জনগোষ্ঠীক এইবাৰ জনজাতিকৰণ কৰিম আমি, কিন্তু ক'তা তেওঁলোকে অকল কোচ ৰাজবংশী জনগোষ্ঠীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে বৈতৰণি পাৰ হোৱাৰ কাৰণেহে তেওঁলোকে আমাক এনেধৰণে প্ৰতাৰণা কৰি আহিছে। আমি স্পষ্টভাৱে আজি ইমান দিনৰ পৰা আমি দেখিছিলোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীক তেওঁলোকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে, তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিছে। তাৰপিছত তেওঁলোকে পিঠি দিছে যে কোচ ৰাজবংশী জনগোষ্ঠী তিলকৈ মৰি যাওক, তিলকৈ তেওঁলোকে থান-বান হৈ যাওক, এই ধৰণে আজি তেওঁলোকে ব্যৱহাৰ কৰিব বিচাৰিছে। গতিকে আমি ধিক্কাৰ দিছোঁ, আজি বিজেপি চৰকাৰক আমি ধিক্কাৰ দিছোঁ, অসম চৰকাৰক ধিক্কাৰ দিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰক। আমি বিচাৰিছোঁ, আমি আস্থাত লৈছিলোঁ, আৰু যাৰ কাৰণে আমি বিজেপি চৰকাৰক আমি নৰেন্দ্ৰ মোদীজী চৰকাৰখনৰ সময়ত কোচ ৰাজবংশী জনগোষ্ঠীয়ে ভোট দিয়ে আজি নৰেন্দ্ৰ মোদীজীক আজি সিংহাসনত বহাইছে, দিল্লীত আজি বহুৱাইছে। আজি তেখেতে যি ধৰণে ব্যৱস্থা লৈছিল, আজি কিন্তু সেই ব্যৱস্থা নল'লে। তেখেতে জানে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ 1996 চনত জনজাতিকৰণ হৈছিল, কেনেকৈ হৈছিল, যে কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো বিষয়বস্তু আছে, সকলো তেওঁলোকৰ ক্ৰাইটেৰিয়া আছে, তেওঁলোকৰ বাস্তৱ হিচাপে তেওঁলোকে জনজাতিকৰণৰ বৈশিষ্ট্য আছে, সকলো বৈশিষ্ট্য থকাৰ কাৰণে 1996 চনত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিছিলে। কিন্তু আজি চৰকাৰে বিভিন্ন কৌশল অৱলম্বন কৰি আজি এই কোচ ৰাজবংশী জনগোষ্ঠীৰ এই জনজাতিকৰণ বাতিল কৰি পেলাই এই জনগোষ্ঠীটোক থান-বান কৰি শেষ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ আমি বুজি পাইছোঁ। গতিকে এতিয়া আৰু এই কোচ ৰাজবংশী জনগোষ্ঠী বহি নাথাকিব। যিকোনো চৰকাৰে যিকোনো পন্থা ল'লেও এই পন্থা তেওঁলোকৰ কোনো কামত নিদিব। অহা ইলেকশ্যনত তেওঁলোকে আকৌ ক'ব 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, কোচ ৰাজবংশীৰ লগতে বিভিন্ন জনগোষ্ঠীৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম, কিন্তু তেওঁলোকে এইটো তেওঁলোকক মিছা প্ৰলোভন দিব, তেওঁলোকে জনগোষ্ঠীৰ পৰা ভোট আদায় কৰিব। এই কথাটো স্পষ্ট হৈছে। গতিকে আমি ক'ব বিচাৰোঁ যে এখন চৰকাৰৰ প্ৰতি এটা জনগোষ্ঠীৰ আস্থা থাকিবই। আজি গণতান্ত্ৰিক অধিকাৰ হিচাপে যিকোনো জনগোষ্ঠীয়ে নিজৰ অধিকাৰ, প্ৰাপ্য অধিকাৰ বিচাৰিব, কিন্তু আজি চৰকাৰখনে তেওঁলোকে নিজৰ খেয়াল খুচি মতে তেওঁলোকে যি ইচ্ছা তাকেই কৰিব। এই কথাটো গণতন্ত্ৰই কেতিয়াও নকয় যে আমি বিচাৰোঁ গণতান্ত্ৰিক হিচাপে যি জনগোষ্ঠীৰ গণতান্ত্ৰিক প্ৰাপ্য অধিকাৰ তেওঁলোকে প্ৰদান কৰক। আমি তেওঁলোকক ধন্যবাদ দিম, সেই চৰকাৰখনক আমি সকলো জনগোষ্ঠী মিলিয়ে তেওঁলোকক পুনৰবাৰ আমি সিংহাসনত বহুৱাম। কিন্তু আজি তেওঁলোকে বিভিন্ন জনগোষ্ঠীক আজি তেওঁলোকে প্ৰতাৰণা কৰি আহিছে। ইলেকশ্যনৰ সময়ত আহিলে তেওঁলোকে জনজাতিকৰণ কৰি দিম, কোচ ৰাজবংশী 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম, টাই আহোম, মৰাণ, মটক, আদিবাসী সকলোকে জনজাতিকৰণ কৰিম বুলি কৈ দিয়ে, কিন্তু শেষত গৈ তেওঁলোকে যি ব্যৱস্থা ল'ব লাগে নলয়। গতিকে আমি বুজি পাইছোঁ যে লোকসভা নিৰ্বাচন সমাগত তেওঁলোকে বিভিন্ন ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যেই। গতিকে আমি গম পাইছোঁ যদি লোকসভা নিৰ্বাচনৰ আগতে
কোচ ৰাজবংশী জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে আমি কিন্তু বিজেপি চৰকাৰ হাটাও কোচ ৰাজবংশী বাচাও শ্লোগান আমি আৰম্ভ কৰিম। এই কথাটো স্পষ্ট কথা, যাৰ কাৰণে আমি ক'ব বিচাৰিছোঁ বিজেপি চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ ইতিমধ্যে কৰক আৰু তাৰ লগে লগে কমতাপুৰ ৰাজ্যৰ যি ৰাজনৈতিক সমস্যা এই সমস্যাৰ সমাধান কৰক। আজি ভেক ভাওনাকৈ এখন KAC দিছে, সেই KACখনৰ যি ডেভেলপ কৰিব লাগে একো নাই। যিধৰণে এই KACখনৰ উন্নয়ন হ'ব লাগে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, সেই জনগোষ্ঠীৰ মানুহক উন্নয়ন কৰাৰ কাৰণে যি ফাণ্ড দিব লাগে, ব্যৱস্থা কৰিব লাগে, এই ব্যৱস্থা নাই আমি দেখিছোঁ। গতিকে আমি ক'ব বিচাৰোঁ সন্মানীয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী ডাঙৰীয়া, অমিত শ্বাহজী ডাঙৰীয়া, তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কথা আহি আমাৰ অসমত আহি কৈ দিয়ে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে বিভিন্ন সময়ত কৈ দিয়ে, কিন্তু আজিলৈকে পূৰণ নকৰাৰ কাৰণে আমি দুখ পাইছোঁ। আমি ধিক্কাৰ দিছোঁ তেওঁলোকক। আমি এইবাৰ কোচ ৰাজবংশী জনগোষ্ঠীক যাতে বিভাজন কৰিব নোৱাৰে, অসমৰ ইমূৰৰ পৰা সিমূৰৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিবই লাগিব। নহ'লে আমি কেতিয়াও মানি নলওঁ যে কোচ ৰাজবংশী জনগোষ্ঠীক এতিয়াও বিভাজন কৰাৰ কাৰণে ষড়যন্ত্ৰ চলাই আছে, যে আজি কোচ ৰাজবংশী জনগোষ্ঠীক ভাগ ভাগ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে জননৰ কৌশল চলাইছে। গতিকে আমি ক'ব বিচাৰিছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ ব্যৱস্থা কৰক, অন্যথা কিন্তু আমি হাত সাবটি বহি নাথাকিম। এই কথাটো স্পষ্ট কথা, এইবাৰ আমাক জনজাতিকৰণ লাগিব, অন্যথা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী এইবাৰ জাগিব আৰু আমি চৰকাৰক দেখুৱাই দিম যে কোচ ৰাজবংশী জনগোষ্ঠীৰ কিমান ক্ষমতা আছে। এই ক্ষমতা কিন্তু বিজেপি চৰকাৰে বুজি পাব। গতিকে আমি আহ্বান জনাইছোঁ তেওঁলোকে সময় থাকোঁতে এই জনগোষ্ঠীটোৰ সমাধান নিশ্চিতভাৱে কৰক। নিশ্চয় কোচ ৰাজবংশী জনগোষ্ঠীয়ে তেওঁলোকক আস্থাত ল'ব, অন্যথা কিন্তু আমি কেতিয়াও হাত সাবি বহি নাথাকোঁ।